এইটোৱে আশা কৰিম যাতে সকলোৱে সদায় ভালে থাকক, হেপী হৈ থাকক, লাইফটো এনজয় কৰি থাকক। So, আজি আহি পাইছোঁ মই এতিয়া নিবিড় মায়াৰে সেটত আহি পাইছোঁ। ইয়াত আমাৰ ইনডোৰ শ্বুটিং হৈ আছে আৰু এইটো আমাৰ লাষ্ট স্কেডিউল নিবিড় মায়াৰে। যিখিনি সঁহাৰি দিলে, যিখিনি আপোনালোকে এনকাৰেজমেণ্ট কৰিলে, যিমানখিনি আপোনালোকে ভাল পালে তাৰ কাৰণে যথেষ্ট ধন্যবাদ, খুবেই ভাল লাগিলে। চ' চাই থাকক, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, অকল ছাবস্ক্ৰাইব কৰিলে নহ'ব দেই, লাইকো কৰিব লাগিব। অ'কে, দেন চাই থাকক আৰু ব'লক মোৰ লগত। নোৱাৰো কথা মোক সকলোবোৰ মন চন্দাই দি ইমান ডাঙৰ ৰিক্স ল'ব নোৱাৰা। তথাপি এইবোৰ আচলতে জোচত কৰা কাম নহয়। আমাৰ যদি বুজিছা তেতিয়াহ'লে ইমানদিনে কিহৰ বাবে উস্তাদি মাৰি আছে? কিহৰ বাবে তুমি মোৰ বিৰুদ্ধে গৈ নতুনকৈ বিজনেছ ষ্টাৰ্ট কৰাৰ কথা ভাবিছিলা? বিজনেছ ষ্টাৰ্ট নকৰিলোহেঁতেন, কিন্তু শ্বুটিঙৰ এক্সপিৰিয়েঞ্চটো নকওঁ, বাট আপোনাৰ লগত কাম কৰা এক্সপিৰিয়েঞ্চটো বিৰাট ভাল, বহুত কথা শিকিব পাৰিছোঁ, ভাল লাগিছে। আপোনাৰ পৰা মই এই প্ৰনাউন্সিয়েশ্যনবোৰ এটা এটা ৱৰ্ড খুব ধুনীয়াকৈ গুডকৈ কোৱা সেই কোৱালিটিটো আপোনাৰ, চ' সেইটো বস্তু মই শিকিছোঁ, চেষ্টা কৰি আছোঁ। চ' সেইটো বিৰাট ভাল। থেংক ইউ। শ্বুটিঙৰ মাজতো আমাৰ এক্সাৰচাইজ চলি থাকে। কি হয় ভাল লাগিছে। এয়া হৈছে সদায় এক্সাৰচাইজ কৰা বডি ৰাইট, ডেইলি এক্সাৰচাইজ কৰে এখেতে। আজি স্কিপিং কৰি থকাও দেখিছিলে, সেইকাৰণে স্বাস্থ্য ইমান ভাল আমাৰ। মানুহ এয়া হৈছে আমাৰ বাবুদা। অকলে মই তোমাক ফোন লগাব দিছো নহয়। চৰি। নিবিড় মায়াৰ চিৰিয়েলখনৰ মোৰ পোষ্টাৰ আপোনালোকৰ সকলোৰে পৰিচিত, মোৰ ভাল বন্ধু। এইয়া হৈছে আমাৰ জ্যোতিতৰা ভূঞা। মানে এইখনত কৰিছে চন্দ্ৰাৰ কেৰেক্টাৰটো, যিটো ইমান ধুনীয়াকৈ কৰিছে, ইমান ইমোচনেল কেৰেক্টাৰ, মানুহে খুব ভাল পাইছে চাই। ডেফিনেটলি কমেণ্টটো কৰিছে ভাল, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু গতিকে এই চিৰিয়েলখন আমি এতিয়া শেষ কৰিবলৈ আহিলোঁ, হয় নাই? এটা দীঘলীয়া পৰ্যায়, যোৱা বছৰৰ তো এবছৰ এখন চিৰিয়েলত কৰি থাকি অভিজ্ঞতাটো কেনেকুৱা? অভিজ্ঞতা সাংঘাতিক, মানে একেবাৰে ছোৱালী কালৰ পৰা একদম মানে হেৰিলৈকে আৰু এই ল'ৰা ডাঙৰ হৈ যোৱালে বেলেগ বেলেগ এটা বহুত মানে বেলেগ 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 চৰিত্ৰ বুলি ক'ব লাগিব আচলতে, মানে বহুত ভেৰিয়েশ্যন আছে লাইফৰ গোটেই এক্সপিৰিয়েঞ্চ বিলাক ভাল লাগিছে। আৰু দীপদা বহুত পুৰণা, আমি একেলগে বহুত কাম বহুত পুৰা চিনাকি, এইটো কৈছো মানে ভাল আৰু খুব ভাল। আৰু আচ্ছা, চিৰিয়েলখন কিবা এনেকুৱা মানে মনত থাকিবলগীয়া কিবা সামথিং ইনচিডেন্ট? মনত থাকিবলগীয়া ইনচিডেন্টটো সেইটো অলৰেডি মই কৈছো আগতে, এই যে মই সুইচাইড কৰা কলং নদী কেনেকৈ আছিলে, কি আছিলে? মৰিগাঁৱত তেতিয়া একদম হেৰি আৰু পুৰা বানপানী, পুৰা একদম ফ্লাডৰ চাৰিওফালে হেৰিত এই কলং নদী কপিলি, তাতে একদম ওপৰৰ পৰা 25 ফিট মান হ'ব চাগে,
তারপর জপিয়াব দিছে আছে প্রটেকশন দিছে তলত লোরা আছে লাইফ জ্যাকেট পিন্ধি তথাপি সুইমিংৰ অভিজ্ঞতা আছে না সুইমিংৰ অভিজ্ঞতা আছে কিন্তু সুইমিং কৰা হেৰিটো নাই এটা চেক কৰা চিনটো একদম থিয় জপিয়াব তথাপি এনেকে ওপৰৰ পৰা জাপ মাৰিটো বহুত সাহস লাগিব বহুত কাৰেজ লাগিব আমি এতিয়া সিৰিয়েলখন বা সিনেমাত আমি চালে এনেকুৱা লাগে যে কি ডাঙৰ কথা কিন্তু যেতিয়া সেইটো সঁচাকৈ কৰিবলগীয়া হয় নে তেতিয়া সেই ইয়াত মানে সেইটো হয় এই মায়াময় পৃথিৱীৰ পৰা মোৰ অস্তিত্বক নিঃশেষ কৰি পেলোৱা সাংঘাতিক বেছি গতিকে আপোনালোকে এই চাইফালে এনকাৰেজ হৈ পেলাই সেইটো নকৰিব কিন্তু কাৰণ আমি হেনেকে জাপ মাৰি দিয়া না কিছু প্ৰটেকচন থাকে বাৰু ৰচিদি বান্ধিছে বা কিবা তেনেকুৱা বা তলত থাকে লোৰা কিছুমান আছে তাৰপিছত জাপ মাৰাৰ পিছত কি হ'ল তাৰপিছত যেতিয়া মানে সুইসাইড কৰিলে জেনাৰেলি সুইমিং কৰিলেতো এনেকে ড্ৰাইভ মাৰা যায় না কিন্তু সুইসাইড কৰা যেতিয়া মই এক্টিং কৰিছো থিয়ৰিটো এনেকে জপিয়াইছো সেইখিনি মই একো দেখা নাই তলত যেতিয়া বহুত ভিতৰলৈকে সোমাই গলো কাৰণ বহুত দ মানে আৰু পুৰা পানী আছিলে কেনেকে সাহসটো কৰ পৰা আহি গল নেজানো কিন্তু সেইদিনাখন মই একো ফিল কৰা নাই এয়া হৈছে আমাৰ ডেডিকেটেড আৰ্টিষ্ট এয়া হৈছে আপোনালোকৰ আশীৰ্বাদত আমাৰ সিনিয়ৰ আৰ্টিষ্টৰ আশীৰ্বাদত আজিকালি যিবোৰৰ দেখিছো নতুনবোৰৰ ইমানখিনি ডেডিকেশ্যনটো অলপ কম থাকে কিন্তু এইবোৰ আচলতে শিকিব লাগে নাই আমিও আমাৰ সিনিয়ৰ কলৰ পৰা শিকিছে টিপদাৰ পৰা শিকিছো আৰু জমনি কিবা সামথিং জমনিটো এভৰিডে জমনি হয় আৰু বিশেষকৈ যেতিয়া গুৱাহাটীলৈ আহিলো চন্দনা মই দিব্যদা আমি কিটা যেতিয়া একলগ হলো তেতিয়া বেছি জমনি হ'ল আমাৰ মানে যিখিনি মানে বিহাইণ্ড হেৰি আৰু অভিয়ানে চিন আমাৰ যিখিনি মই শ্বুটিং নহয় আমাৰ মানে ৰুমটো তাৰ মানে বিশেষকৈ লিখিত আৰু কথিত দুইটা ভাষা লৈ আমি চন্দনা আৰু মই দুইটাই আমাৰ কথিত ভাষাত কথা কৈ থাকো দিব্যদাই গালি দিয়ে এটা কাৰণে বহুত জমনি মানে আমি গৰমৰ পৰা ঠাণ্ডা পালো ঠাণ্ডাৰ পৰা আকৌ গৰম পাইছো এতিয়া শ্বুটিং চলিয়ে আছে নিবিৰ মায়াৰে চলি আছে আৰু এতিয়া আমি সেই পৰ্যায়ে আহি পাইছো লাহে লাহে নহয় জানো আৰু আগলৈ চাই থাকিব আপোনালোকে কাৰণ এতিয়া আৰু দিব্যদা চেনেলটো সাবস্ক্ৰাইব কৰি দিব ন সাবস্ক্ৰাইব কৰিব লাইক কৰিব সব সাবস্ক্ৰাইব কৰিলে নহব লাইক সাবস্ক্ৰাইব আৰু কমেন্ট আৰু ভাল এনকাৰেজমেন্ট কমেন্ট যাতে আৰু উৎসাহ পাওঁ আৰু আপোনালোকক এনেকৈ বনাই যাতে দেখুৱাই থাকিব পাৰো একদম হয় নে ওকে গতিকে চাই থাকক নিবিৰ মায়াৰে একদম শেষলৈকে দেই একদম শেষলৈকে